अब बात करते हैं असम के मुख्यमंत्री हिमंता बिस्वा शर्मा और आरजेडी नेता तेजस्वी यादव के बीच जो जुबानी जंग इस वक्त tingling sensation. Yes, one half of the body. Sensation goes to the brain. Yes, yes. Will not lessen by sleep. Yes, yes, exactly right. You are absolutely right. There is a lesion around that area where the tingling sensation may arise. We are thinking that a lesion to a irritate kori. Hey, lesion to report analysis korile na. Hey, for ami junkhini ami up to what we can do we have done. Yes. MRI ki pale. MRI ke lesion to dekha hoise blood vessel lesion which is slightly dilated. Cavernoma we call it. So the cavernoma ta olaise inside the brain. Mane the brainer. So RG to progression. Into progression to ki mane. That is the major thing. Mane it may progress. It may also bleed. It is rare. But it is known to bleed. It is known to progress. Maybe all the complications may start. Raspberry tumors हुई है। दरअसल जो नमाज ब्रेक खत्म हुआ है उसको लेकर तेजस्वी यादव ने हिमंता बिस्वा शर्मा को योगी आदित्यनाथ का चाइनीज वर्जन बता दिया। इसके बाद हिमंता बिस्वा शर्मा ने भी तेजस्वी यादव को खरी खरी सुनाई। নিকি ভূঞাই সম্পত্তি কৰিছে তাত কোনো আপত্তি নাই। অসমৰ ৰাইজে তেওঁলোকক হিয়া খুলি পেলাই দিছপুৰ দখল কৰিবলৈ প্ৰায় 30টা বছৰ দিছপুৰত তেওঁলোকে শাসন কৰিছে। আমি এটা অনুমানত কথাবিলাক কৈ আছিলোঁ। হিমন্ত বিশ্ব শৰ্মাটো নিজে সম্পত্তিৰ তালিকাটো দি দিলে আৰু সেই সম্পত্তিৰ তালিকাত য'ত আজি বিভিন্ন জেগাত উচ্ছেদ কৰা হৈছে পট্টাৰ কাৰণে মানুহে হাহাকাৰ কৰিবলগীয়া হৈছে তাত হাজাৰ হাজাৰ বিঘা মাটি তেওঁৰ পত্নীয়ে লৈছে। মাজুলীত তেওঁলোকে মাটি বিকিব কৰিব নোৱাৰা এটা এখন ব্যৱস্থা আছিলে। হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে তাতো 17 বিঘা মাটি কিনিলে। গতিকে নিয়মবিলাক উলংঘা কোনে কৰিছে তেওঁলোকে উলংঘাই দিছে আৰু যেতিয়াই উলংঘাই দিলে আমি যেতিয়া বিৰোধীয়ে এই কথাবিলাক ধৰিলোঁ তেতিয়াই মানসিক ভাৰসাম্য হেৰুৱাই হিন্দু মুছলমান উজনি নামনি কৰি অশান্ত পৰিৱেশ এটাৰ সৃষ্টি কৰিছে। সম্পত্তিৰ ইনিকি ভূঞাই কৰাত আমাৰ আপত্তি নাই কিন্তু সম্পত্তিবিলাক কেনেকুৱাকৈ সম্পত্তিবিলাক কৰিছে ৰাজহুৱা সম্পদবিলাক যিটো তেওঁলোকে মানে হৰপ কৰিছে তাত আমাৰ আপত্তি আছে। মুখ্যমন্ত্ৰীৰ পত্নীয়ে যিমান সম্পত্তি আহৰণ কৰিলেও আপত্তি হেনো নাই কংগ্ৰেছৰ। তেন্তে আপত্তি ক'ত? স্কুল খোলাতো আপত্তি কৰা নাই কিন্তু এফালৰ পৰা 7,000 স্কুল আগতে একত্ৰীকৰণৰ নামত বন্ধ কৰা হ'ল এতিয়া 161খন স্কুল বন্ধ কৰা হ'ল। তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে সংবিধানক শপত খাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নীক ইংলিছ স্কুল খুলি অসমীয়া ভাষাটোক গল চেপা দি অসমীয়া বিদ্যালয়বিলাক বন্ধ কৰিছে। তাত আমাৰ আপত্তি আছে। সেইকাৰণে সেইখন স্কুলত আমাৰ আপত্তি আছে। আমাৰ স্কুল খোলাত আপত্তি নাই কিন্তু আমাৰ ভাষা সাহিত্যক গল চেপা দি পেলাই তেওঁ নিজৰ স্কুল খুলি বাকীবিলাকক গল চেপা দিছে তাত আমাৰ আপত্তি আছে। তেওঁলোকে কয় মদমুক্ত ড্ৰাগছমুক্ত অসম কৰিম। এতিয়া মদৰ ৰাজহৰে তেওঁলোকে অসম চলাব লৈছে তাত আমাৰ আপত্তি আছে। আমি কৈছোঁ যে আমাৰ ৰাজহুৱা যিবিলাক সম্পদ আছে তাক ৰক্ষণাবেক্ষণ দিব লাগে। পানী দৰত বহিৰাজ্যৰ বনিয়াক দিছে তাত আমাৰ আপত্তি আছে। আপোনালোকৰ ইয়াতে আজি মই যিহেতুকে চতিয়া সমষ্টি পুৰণা তাত আহিছোঁ ইয়াত কন্যাকাক লৈ পেলাই কেনেকুৱা ধৰণৰ চলি আছে এই কথাবিলাকো আপোনালোকে বুজাব লাগে। গতিকে প্ৰত্যেকটো বস্তুৱে তেওঁলোকে জনকল্যাণ বিমুখী কাম কৰি আছে তাত আমাৰ আপত্তি আছে। 26ৰ নিৰ্বাচনত নিৰ্বাচনী ইছ্যু হ'ব মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি। এতিয়া আপোনাৰ আমি যেতিয়া নিৰ্বাচন খেলোঁ আমাৰ কিমান সম্পত্তি আছে আমি তাত এটা এফিডেভিট দিব লাগে ডিক্লেৰেশ্যন দিব লাগে আৰু তাত যাতে ইম্বেলেঞ্চ নহয় সমানুপাতিক হ'ব লাগিব। মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰ ইলেকশ্যন খেলাৰ পাছত তাৰপিছত ইমানখিনি সম্পত্তি ধুৰা বাঢ়ি গৈছে তাৰ হিচাপ হ'ব লাগিব। ডেফিনেটলি ইছ্যু হ'ব। কিয় ইছ্যু নহ'ব? বিধানসভালৈকে নহয় এতিয়াৰ পৰা এইটো ইছ্যু হ'ব আৰু এই ইছ্যু হৈছে বুলি গম পাই ভাৰসাম্য হেৰুৱাই মানসিক সন্তুলন হেৰুৱাই হিন্দু মুছলমানৰ মিয়া কথা কৈ পেলাই তেওঁলোকে অশান্ত অসম কৰিব বিচাৰিছে তাক আমি কেতিয়াও হ'ব নিদিওঁ। চৰকাৰ তথা বিভাগীয় তদন্ত দাবী কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰি মাজুলী জিলা ছাত্ৰ সন্থাই ক'লে মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী বুলিয়ে নহয় বা বেলেগ কোনোবাই লৈ পেলাই যদি পতা ইতিমধ্যে হৈ গৈছে সেই পতাটো ইতিমধ্যে খাৰিজ কৰিব পৰা নহ'ব। গতিকে এই ক্ষেত্ৰত আমাৰ এটাই থাকিব প্ৰতিজ্ঞা আছে যে কোনো ব্যক্তিৰ যিটো সময়ত মুখ্যমন্ত্ৰীগৰাকী বা চৰকাৰে কৈছে যে বাহিৰৰ কোনো ব্যক্তিয়ে মাজুলীৰ মাটি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰে এই ক্ষেত্ৰত যাতে সকলোৰে কাৰণে যাতে আইনটো একে হয় একেই কৰিবৰ কাৰণে অসম চৰকাৰক আমি আজি সংবাদমেল যোগেদি দাবী জনাইছোঁ। অৱশ্যে মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি আৰু মুখ্যমন্ত্ৰীগৰাকীৰ ক্ষমতাৰ অপপ্ৰয়োগ সন্দৰ্ভত ৰাজ্যজুৰি এনে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত ইয়াৰ উত্তৰ কি ওলায় সেয়া লক্ষণীয় হ'ব।